সদায় এটা কথা মন কৰিব, আপোনাৰ যিখিনি ওপৰত মানে অভিজ্ঞতা আছে, যিখিনি যেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপুনি আগলৈকে পেজ যদি মানে ফেচবুক যদি পেজ খুলিছে বা ইউটিউব চেনেল খুলিছে, তাত যাতে আপুনি কণ্ট্ৰল কৰি ৰাখিব পাৰে। মানে আনৰ মতে কণ্টেণ্ট যদি আপুনি বনাব যায় দুদিন বা এদিনহে বনাব পাৰিব, মই আকৌ কৈছোঁ এই কথাষাৰ। গতিকে আপুনি যেনেকুৱা ধৰণৰ ভিডিঅ' বনালে মানে আগলৈকে আপুনি বনাই থাকিব পাৰিব, বা আপুনি পেজ আৰু মানে ইউটিউব চেনেলটো যাতে কণ্ট্ৰল কৰি ৰাখিব পাৰে, তেনেকুৱা ধৰণৰ ভিডিঅ'ই বনাব। কাৰণ চাওক, ইয়াতে আকৌ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, মোৰ টপিকবিলাকচোন নচলে। চাওক, যেনেকৈ কাৰোবাক কোনোবা ভাল পোৱা থাকে, ঠিক তেনেকৈ মানে বেয়া পোৱাও থাকে। নেভাবিব যে আপোনাৰ ভিডিঅ'খিনি ভাল নহয়, আপোনাৰ ভিডিঅ'খিনিও ভাল, কিন্তু আপোনাৰ ভিডিঅ'খিনি উচিত কাষ্টমাৰৰ ওচৰত যোৱা নাই, মানে উচিত মানুহখিনিৰ ওচৰত যোৱা নাই ভিডিঅ'খিনি। মানে এতিয়া যেনেকৈ চাওক, বজাৰত যেনেকৈ এজন বেপাৰীয়ে শাক পাত উলিয়াই নিলে মানে ইজনৰ পিছত সিজন কাষ্টমাৰ আহে, কোনোবাই পিটিকি মোহাৰি চাই লয়, কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়। ঠিক তেনেকৈ প্ৰত্যেকজন ইউটিউবাৰ বা ফেচবুকাৰ ভিডিঅ'বিলাকো বহুত মানুহে তাৰমানে কিছুমানৰ ভিডিঅ'বিলাক ভাল পায়, কিছুমানৰ ভিডিঅ'বিলাক বেয়া পায়। নেভাবিব যে আজি যেনেকৈ জুবিন দাৰ কথাটোকে কৈছোঁ, আকৌ এই কথাটোকে লৈ কেনে মানে কোনেও বিতৰ্ক নকৰিব দেই। জাষ্ট মই এক্সাম্পল দিহে কৈছোঁ। যেনেকৈ এতিয়া জুবিন দাৰ গান বহুতে ভাল পায়, বহুতে বেয়া পায়, ঠিক তেনেকৈ আপোনাৰ ভিডিঅ'বিলাকো বহুতে ভাল পাব আৰু বহুতে বেয়া পাব। গতিকে তাক লৈ মাথা মাৰিব নালাগে। আপোনাৰ যিখিনি অভিজ্ঞতা আছে, আপুনি যিখিনি মানে কৈ থাকিলে শেষ নহ'ব, আপোনাৰ মুখত আইডিয়া ওলাই গৈ থাকিব। আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি ভিডিঅ' বনাবলৈ চাব, কোনোদিন আপোনাৰ টপিক শেষ নহয়, ওলাই গৈ থাকিব, ওলাই গৈ থাকিব। মই তেনেকৈ বনাওঁ, মানে মোৰ জীৱনত যিবোৰ ঘটি আহিল, তাৰ পৰা মই যি শিকিলোঁ, মই তাৰ ওপৰতে ভিডিঅ' বনাওঁ। আৰু সেই ঘটি অহা দিনবিলাকত মই কেনেকৈ তাৰ পৰা ফালি চিৰি ওলাই আহিলোঁ, তাৰ ওপৰতে ভিডিঅ' বনাওঁ। গতিকে মোৰ ভিডিঅ'বিলাক হয় ইম'চনেল আৰু মটিভেশ্যনেল বেছিভাগ হয়। ইম'চনেল হৈছে দুখ, তাৰমানে মই এটা সময় দুখৰ সময় কটালোঁ, সেইখিনি হৈছে ইম'চনেল। আৰু তাৰ পৰা মই কেনেকৈ আগবাঢ়ি আহিলোঁ, মানে দুখৰ সমস্যাৰ পৰা আগবাঢ়ি আহিবৰ কাৰণে মটিভেট হ'ব লাগিব, তাৰমানে যিকোনো ক্ষেত্ৰত মটিভেট হ'ব লাগিব। মটিভেট হৈ কেনেকৈ আগবাঢ়ি আহিব লাগিব দুখৰ সমস্যাত, তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে বনাওঁ। বাকী আপোনালোকৰ মানে কেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে, কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আগলৈকে কণ্ট্ৰল কৰি ৰাখিব পেজ বা ইউটিউব চেনেলটো, তেনেকুৱা ওপৰতে ভিডিঅ' বনাওক। বাকী আনে কি কৈছে তাত মানে মাথা নেমাৰিব, আগবাঢ়ি গৈ থাকক। আপোনাৰ ভিডিঅ'বিলাকো মানে কাৰোবাৰ প্ৰিয় হ'ব, আপোনাৰ ভিডিঅ'বিলাকো আঁকোৱালি ল'ব। এইখিনিয়ে কথা আৰু।